লিপি মুনু ব্লগলৈ স্বাগতম। এয়া জুতি লগা কাৱৈ মাছৰ জোল এয়া ৰেডি। এয়া মাছ কাৱৈ মাছ খাইহে ভাল লাগে, বাছি কিন্তু বিৰাটেই ভয় লাগে। আমি দুয়ো মিলি এয়া বাছি ল'লোঁ এই ধৰণে ময়দা দি বঠি দি। এয়া ডাঙৰ ডাঙৰ হয় মাছখিনি, কাঁইটৰ কাৰণে বিৰাট অসুবিধা। মই বনাম জোল, গতিকে এয়া লৈ লৈছোঁ সৰু সৰু মানিমুনি, ভেদাইলতা, নৰসিংহ আৰু এটা এয়া বিলাহী। মাছখিনি এয়া ভাজি ল'ম এতিয়া মই। আৰু মই সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছোঁ এয়া পিঁয়াজ, আদা, নহৰু, জলকীয়া 3টা। অলপ পিচিম, বেছি নিপিচোঁ। আৰু কেৰাহীত এতিয়া মাছখিনি ভাজি ল'ম মই। তেল দি ইয়াতে মই এতিয়া দি দিম নিমখ এইদৰে দিলে ফুটি নুঠে, নহ'লে হাতত ফুটি গোটেই মাছ ভাজিলে বিৰাট অসুবিধা হয়, বহুত ফুটে, ভয়ে লাগে। এইদৰে তেলত দি দিবচোন, তেলত নিমখ দিলে নুফুটে। এয়া হৈ গ'ল, ভজা হৈ গ'ল। একেখন কেৰাহীয়ে মই ব্যৱহাৰ কৰিম। এতিয়াতে পিঁয়াজ দি দিম, এতিয়া জিৰা দি দিছোঁ, অলপ গোটা জিৰা। অলপ ভাজি ল'ম, ভাজি লৈ এতিয়া ইয়াতে মই দি দিম বিলাহী। আকৌ ভাজি ল'ম। ইয়াতে দিম মই এতিয়া নিমখ, সোৱাদ অনুসৰি নিমখ। ইয়াতে দিম মই এতিয়া হালধি। ইয়াতে মই কেঁচা জলকীয়া দি দিছোঁ 3টা। এইদৰে ভাজি ল'ম। ইয়াতে দিম মই এতিয়া জিৰা, বেছি মছলা ব্যৱহাৰ নকৰোঁ। আৰু ইয়াতে পেষ্টখিনি দি দিম, অলপ ভাঙি ভাঙি লৈছোঁ, গোটেই পেষ্ট কৰি দিয়া নাইকিয়া, এনেকৈ মই ভাল পাওঁ। এয়া উতল আহিছে আৰু ইয়াতে মাছখিনি দি দিম। গোটেইখিনি মাছ ভাল লাগে, কাৱৈ মাছ খাই ভাল লাগে, কিন্তু বাচিহে। এয়া হৈ গৈছে ৰেডি। এয়া হৈ গ'ল আমাৰ সোৱাদ লগা জুতি কাৱৈ মাছৰ। গতিকে ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব প্লিজ।